নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ অসমীয়া অতিকে চেনেহৰ ভোগালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই মেজি জুইৰ লগতে যেন সকলোৰে দুখ কষ্টবিলাক দাহ হৈ পুনৰ জীৱনলৈ নতুনকৈ সুখ শান্তিবিলাক আহে তাৰে কামনা কৰিছোঁ। আৰু আজি পহিলা মাঘৰ দিনাই আমাৰ গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ কিছুমান খেল ধেমালি অনুষ্ঠিত কৰিব, লগতে ময়ো অংশগ্ৰহণ কৰিম। তো সেইবিলাক খেল ধেমালিবিলাকো দেখাম, আজি দিনটো সেইবিলাকে দেখাম। তো আপোনালোকে চাই থাকিব। আৰু এতিয়া ইয়াত মেজি জুই সোমালোঁ আৰু তাৰ পৰা এতিয়া কি কৰোঁ সেইবিলাক দেখা পাব। ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। এতিয়া মেজিৰ জুই সোমালোঁ আৰু এতিয়া নামঘৰৰ ৰাইজৰ যি সমূহীয়া সেৱাভাগ আছে এই সেৱাভাগ লওঁগৈ। কৃষ্ণ হৰি ৰাম হৰি ৰাম প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ। অপেটক দিছোঁ পঢ়াৰ অপেটক মা এই গোপালা কি থাকে গোপালা তো বন্ধুসকল তাৰ পৰা সেৱা চেৱা কৰি চব আহিলোঁ। এতিয়া হোৱা নাই, দিনৰ 11 বজাৰ পৰা যিবিলাক কাৰ্যসূচী আছে খেল ধেমালি এইবিলাক আগতে কৈছিলোঁ এইবিলাক আৰম্ভ হ'ব দিনৰ 11 বজাৰ পৰা। সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিব, সিহঁতি খেলিব। এতিয়া বিশেষ কাম নাই, এতিয়া ঘৰতে কিছুমান নিয়ম আছে, ঘৰলৈ যাম। সেইবিলাক নিয়মবিলাক নেদেখাওঁ বাৰু, ঘৰৰ পৰা আকৌ পুনৰ 11 বজাত আহিম। 11 বজাৰ পৰা আকৌ ইয়াত কি হয় সকলোবিলাক দেখাই যাম, আপোনালোকে চাই থাকিব। এতিয়া প্ৰায় 11মান বাজিলে, গাঁৱৰ ৰাইজবিলাকো গোট খাইছে আৰু লাহেকৈ খেল ধেমালিবিলাকো আৰম্ভ হ'ব। তো আপোনালোকে চাই থাকিব। আমাৰ প্ৰথম কাৰ্যসূচী আছে বৃক্ষৰোপণ। এয়া বৃক্ষৰোপণ হৈ আছে। বৃক্ষৰোপণ প্ৰক্ৰিয়া সমাপন কৰিছে আমাৰ লেঙিবৰ গাঁও পঞ্চায়তৰ সভাপতি মাননীয় দুদাল তছা ডাঙৰীয়া, আমন্ত্ৰিত অতিথি পানিক দাস পানিকা ডাঙৰীয়া, পল্লৱ গগৈ ডাঙৰীয়া, লগতে ডাঙৰীয়া আৰু আমাৰ গাঁৱৰ সমূহ ৰাইজ। এতিয়া আমাৰ জাতীয় সংগীত পৰিৱেশন কৰিব লৈছে। জাতীয় সংগীত পৰিৱেশন হ'ব এতিয়া। এয়া এইফালে আমাৰ কণ কণ মইনাহঁতৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈছে। তো এইফালে মহিলাসকলৰ দৌৰ প্ৰতিযোগিতা হ'ব এতিয়া। এইফালে তেওঁলোকে ৰেডি হৈছে আৰু এইফালে মহিলাসকল আমাৰ আমাৰ মহিলাসকলৰ টেকেলি ভঙা খেল হ'ব এতিয়া। ইয়াৰ সকলোবিলাক আহিছে আৰু তো টেকেলি কোনে কেনে ভাঙিব পাৰে সকলোবোৰ দেখাম। তোমাক দেখাই আছোঁ টেকেলি ভঙা। এতিয়া হ'ব আমাৰ টেকেলি ভঙা খেল। প্ৰথমতে আহিছে আমাৰ জুৰিবা, মাৰিলে মাৰিলে মাৰিলে
মাঘৰ বিহু উপলক্ষে আমি যি উদযাপন কৰিছিলো খেল ধেমালি সেইফালৰ পৰা আমাৰ প্ৰথম টেকেলি ভঙা প্ৰথম পুৰস্কাৰ পাইছে আমাৰ মজা মজা মোৰে কলিজাখন তোক দেখি কেনা মৰম লাগিলে ঐ তোক দেখি কেনা ভাল পাই পেলাইছে ঐ তুই নাগা পাহাৰ লাগা আছ মুই দেখা ভৈয়াম লাগা আছো তোক নিদিয়ে দৌৰিবলৈ চাইতাসকল দাঁত আছে না চাই লো তিনি ক'লে মানে দাঁত উলিয়াই আমাৰ যি অনুষ্ঠানটোলৈ আমাৰ কেম্পৰ দুজন দাদা আহি আমাক অতিকে উৎফুল্লিত কৰি তুলিছে আমাৰ এইফালে কুৰ্মী দা এইফালে আমাৰ মণ্ডল দা কেনেকুৱা লাগিছে খেল চাই কেনেকুৱা বহুত মজা লাগিছে কুৰ্মী দা কেনেকুৱা ভাল লাগিছে আৰু এইফালে এজন আছে পিছফালে হওক আৰু এজন আমাৰ কৰ্ণ দা কৰ্ণ মৰাণ কেনেকুৱা ভাল লাগিছে খেল কেনেকুৱা লাহন দা কেনেকুৱা ভালেই দেই খেল কেনেকুৱা লাগিছে এইটো কওকচোন আপুনি প্ৰথমতে খেলটো ভালেই লাগিছে ভাল লাগিছে সকলোকে ভোগালী বিহু লগ যাচিলো পানী বাপ পানী পানী বাপ এতিয়া এইফালে গছত দিব কুকুৰা পাৰিবলৈ তুমি উঠিবা নেকি বন্ধু নেকি না না চেষ্টা এটা কৰা তুমি উঠিবা মই নোৱাৰো তো এইফালে সকলোবিলাক খেল শেষ হ'ল এতিয়া বঁটা বিতৰণি অনুষ্ঠান আছে এতিয়া কোনে কোনে কি বঁটা পালে সেইবিলাক দেখা হওক তো এতিয়া বঁটা বিতৰণি অনুষ্ঠানলৈ যাওঁ ইয়াতে হৈ আছে বঁটা বিতৰণি অনুষ্ঠান যাওঁ এতিয়া আপোনালোকে সকলোৱে গম পাইছে আজি যিহেতু ভোগালী বিহু উপলক্ষে আমাৰ এই 4 নং ভাটুপুখুৰী নামঘৰৰ উদ্যোগত বিভিন্ন খেল ধেমালিৰ কাৰ্যসূচীৰে সমাজখন তথা আমাৰ ৰাইজে একত্ৰিত হৈ থাকিবৰ কাৰণে বিভিন্ন কাৰ্যসূচী হাতত লৈছিলে আৰু আমাৰ এই কাৰ্যসূচী লোৱাৰ এই নামঘৰ সমিতিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো যিহেতু এনেকুৱা এটা পৰিৱেশৰ মাজত যদি এনেকুৱা দিন পাৰ কৰা হয় এই গাঁওখনত থকা লোকসকল জাতি জনগোষ্ঠী সমাজখন একত্ৰিত হৈ আগলৈ আগবাঢ়ি যাবৰ কাৰণে শক্তি পায় গগৈ তেওঁক পুৰস্কাৰ দিবলৈ মই অনুৰোধ জনাইছো তৃতীয় পুৰস্কাৰ পাইছে মমতাজ বেগম দ্বিতীয় পুৰস্কাৰত আছে দীপশিকা বৰা প্ৰাইজ বিতৰণি হ'ল সকলোবিলাক হৈ গ'ল এতিয়া আমাৰ মানে ডেকা চাম বা বুঢ়া চাম সকলোৱে মানে মিলি মিলি ফুটবল খেলিছে সকলোৱে মিলি পিনে তো এতিয়া আজি জোচ আৰু বিহু বুলি সকলোৱে একেলগে খেলিছে তো এইফালে আমাৰ গাঁৱৰ লোকসকলে খেলি আছে ফুটবল এয়া দেখিছে আপোনালোকে তো আপোনালোকে দেখাম এতিয়া মিঠা মিঠা কথাৰে মন ভুলালি